সমষ্টিটো বিলুপ্তিকৰণ নহয়, 126টা সমষ্টি থাকিব। গতিকে সমষ্টি এটা সমষ্টি বিলুপ্তিকৰণ সকলো মানুহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। যদি কোনোবা অঞ্চলৰ মানুহ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে তেতিয়াহে সমষ্টি বিলুপ্তকৰণ হয়। গতিকে এইটো যিহেতু নিৰ্বাচন আয়োগৰ এইটো দায়িত্ব আছিলে বা ডেলিমিশ্যন কমিটিৰ দায়িত্ব আছিলে। সমগ্ৰ ভাৰতবৰ্ষতে সমষ্টিৰ পুনৰুদ্ধাৰ হৈছিলে, আমাৰ অসমত হোৱা নাছিলে। আৰু ডেলিমিশ্যন কমিটি ভংগ হোৱাৰ পিছত নিৰ্বাচন আয়োগক দায়িত্ব দিছিলে। নিৰ্বাচন আয়োগে সংবিধানৰ গণ্ডিৰ আধাৰত আইনৰ আধাৰত তেওঁলোকে এইবাৰ নতুনকৈ সমষ্টি পুনৰুদ্ধাৰ কৰিব গৈছে। আমাৰ কথা হ'ল আমি যদি ভোটাধিকাৰ সাব্যস্ত কৰিম, গতিকে সমষ্টিৰ নাম কি হয় নহয় সেইটো ডাঙৰ কথা নহয়। কাৰণ আজি উদাহৰণ যদি মই কওঁ যে আজি ধৰক বৰপেটা জিলাতে পূৰ্বতে দুটা সমষ্টি আছিলে, এটা হৈছে বৰপেটা চাউথ এণ্ড বৰপেটা নৰ্থ। গতিকে তাৰ পিছত আহি বেলেগ বেলেগ সমষ্টিৰ নামাকৰণ পালে। এতিয়া আমাৰ আৰু প্ৰায় 10 বছৰ পিছত আৰু সমষ্টি পুনৰুদ্ধাৰ হ'ব। তেতিয়া হয়তো সমষ্টিৰ সংখ্যা বাঢ়িব আৰু তেতিয়া সমষ্টিৰ এলেকা হয়তো সংশোধন হ'ব পাৰে, বেলেগো হ'ব পাৰে। কিন্তু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। এইটো লৈ পেলাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই আৰু মানুহ এইটো লৈ পেলাই বিভ্ৰান্ত হোৱাৰ কোনো প্ৰয়োজন নাই। নিৰ্বাচন কমিশ্যনে যি কৰিছে, সমষ্টিটো বিলুপ্তিকৰণ নহয়, 126টা সমষ্টি থাকিব। গতিকে সমষ্টি এটা সমষ্টি বিলুপ্তিকৰণ সকলো মানুহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। যদি কোনোবা অঞ্চলৰ মানুহ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে তেতিয়াহে সমষ্টি বিলুপ্তকৰণ হয়। গতিকে এইটো যিহেতু নিৰ্বাচন আয়োগৰ এইটো দায়িত্ব আছিলে বা ডেলিমিশ্যন কমিটিৰ দায়িত্ব আছিলে। সমগ্ৰ ভাৰতবৰ্ষতে সমষ্টিৰ পুনৰুদ্ধাৰ হৈছিলে, আমাৰ অসমত হোৱা নাছিলে। আৰু ডেলিমিশ্যন কমিটি ভংগ হোৱাৰ পিছত নিৰ্বাচন আয়োগক দায়িত্ব দিছিলে। নিৰ্বাচন আয়োগে সংবিধানৰ গণ্ডিৰ আধাৰত আইনৰ আধাৰত তেওঁলোকে এইবাৰ নতুনকৈ সমষ্টি পুনৰুদ্ধাৰ কৰিব গৈছে। আমাৰ কথা হ'ল আমি যদি ভোটাধিকাৰ সাব্যস্ত কৰিম, গতিকে সমষ্টিৰ নাম কি হয় নহয় সেইটো ডাঙৰ কথা নহয়। কাৰণ আজি উদাহৰণ যদি মই কওঁ যে আজি ধৰক বৰপেটা জিলাতে পূৰ্বতে দুটা সমষ্টি আছিলে, এটা হৈছে বৰপেটা চাউথ এণ্ড বৰপেটা নৰ্থ। গতিকে তাৰ পিছত আহি বেলেগ বেলেগ সমষ্টিৰ নামাকৰণ পালে। এতিয়া আমাৰ আৰু প্ৰায় 10 বছৰ পিছত আৰু সমষ্টি পুনৰুদ্ধাৰ হ'ব। তেতিয়া হয়তো সমষ্টিৰ সংখ্যা বাঢ়িব আৰু তেতিয়া সমষ্টিৰ এলেকা হয়তো সংশোধন হ'ব পাৰে, বেলেগো হ'ব পাৰে। কিন্তু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। এইটো লৈ পেলাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই আৰু মানুহ এইটো লৈ পেলাই বিভ্ৰান্ত হোৱাৰ কোনো প্ৰয়োজন নাই। নিৰ্বাচন কমিশ্যনে যি কৰিছে, সমষ্টিটো বিলুপ্তিকৰণ নহয়, 126টা সমষ্টি থাকিব। গতিকে সমষ্টি এটা সমষ্টি বিলুপ্তিকৰণ সকলো মানুহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। যদি কোনোবা অঞ্চলৰ মানুহ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে তেতিয়াহে সমষ্টি বিলুপ্তকৰণ হয়। গতিকে এইটো যিহেতু নিৰ্বাচন আয়োগৰ এইটো দায়িত্ব আছিলে বা ডেলিমিশ্যন কমিটিৰ দায়িত্ব আছিলে। সমগ্ৰ ভাৰতবৰ্ষতে সমষ্টিৰ পুনৰুদ্ধাৰ হৈছিলে, আমাৰ অসমত হোৱা নাছিলে। আৰু ডেলিমিশ্যন কমিটি ভংগ হোৱাৰ পিছত নিৰ্বাচন আয়োগক দায়িত্ব দিছিলে। নিৰ্বাচন আয়োগে সংবিধানৰ গণ্ডিৰ আধাৰত আইনৰ আধাৰত তেওঁলোকে এইবাৰ নতুনকৈ সমষ্টি পুনৰুদ্ধাৰ কৰিব গৈছে। আমাৰ কথা হ'ল আমি যদি ভোটাধিকাৰ সাব্যস্ত কৰিম, গতিকে সমষ্টিৰ নাম কি হয় নহয় সেইটো ডাঙৰ কথা নহয়। কাৰণ আজি উদাহৰণ যদি মই কওঁ যে আজি ধৰক বৰপেটা জিলাতে পূৰ্বতে দুটা সমষ্টি আছিলে, এটা হৈছে বৰপেটা চাউথ এণ্ড বৰপেটা নৰ্থ। গতিকে তাৰ পিছত আহি বেলেগ বেলেগ সমষ্টিৰ নামাকৰণ পালে। এতিয়া আমাৰ আৰু প্ৰায় 10 বছৰ পিছত আৰু সমষ্টি পুনৰুদ্ধাৰ হ'ব। তেতিয়া হয়তো সমষ্টিৰ সংখ্যা বাঢ়িব আৰু তেতিয়া সমষ্টিৰ এলেকা হয়তো সংশোধন হ'ব পাৰে, বেলেগো হ'ব পাৰে। কিন্তু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। এইটো লৈ পেলাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই আৰু মানুহ এইটো লৈ পেলাই বিভ্ৰান্ত হোৱাৰ কোনো প্ৰয়োজন নাই।